শ্ৰদ্ধা আমাৰ সন্মানীয় শ্ৰীযুত হাগ্ৰামা মহলাৰী দেৱক মই বিশেষ মন্ত্ৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে যোৱাকালি মই এনেকেই নিজকে তাৰমানে আচৰিত লাগিছে, এজন ইউডৰ চেণ্ট্ৰেল ইউডৰ নেতা তেখেতে মোক ফোন কৰিলে, দাদা ক'ত আছে বুলি। মই ক'লো মই ঘৰত আছে। ক'লে যে আপুনি ৰিজাল্টটো পাইছে নে? কি ৰিজাল্ট? কংগ্ৰেচুলেশ্যন বুলি ক'লে। তাৰপিছত মই আচৰিত লাগিল যে ৰিজাল্টটো ওলাই গ'ল। তাৰপিছত মোৰ ভাষা নাই এনেকৈ যে যেনিবা যোৱাকালি মই প্ৰেছমেণ্ট দিম বুলি ভাবিছিলোঁ, কিন্তু আজি আপোনালোকক লগ পাই আৰু যেনেকৈ তাৰমানে উল্লাহ আমাৰ যেনেকৈ জুমদাৰ ব্লকটো যেনেকৈ তাৰমানে ইমান মনত খুচিৰে যে আজি মোক আদৰি লৈছে তাৰ ভাষা নাই। তো সেইকাৰণে স্পেচিয়েলি আমি হাগ্ৰামা মহলাৰী ছাৰক ধন্যবাদ দিছোঁ। তাৰপিছত যিটো আমাৰ চিলেকশ্যন, আমাৰ কেণ্ডিডেটবিলাকৰ চিলেকশ্যন এটা কমিটি আছিলে, এই কমিটিৰ যিমানখিনি মেম্বাৰ আছে, যেনেকৈ আমাৰ গোসাইগাঁও ডিষ্ট্ৰিক্টৰ আমাৰ সভাপতি সবৰাম বসুমতাৰী ছাৰ, লগতে প্ৰজেন ছাৰ XMLA, লগতে প্ৰবীণ বড়ো, তেখেতসকলে আমি ধন্যবাদ দিছোঁ। তাৰপিছত চেণ্ট্ৰেলৰ আমাৰ জেনেৰেল ছেক্ৰেটাৰী মহেশ্বৰ ছাৰ, তেখেতসকলক ধন্যবাদ দিছোঁ। তাৰ লগত আমাৰ জুমদাৰ ব্লকৰ আমাৰ যিমানখিনি আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ লগত যিমান পৰ্যায়ত আমাৰ বিষয় বিভাগসকল আছে তেখেতসকলক ধন্যবাদ দিছোঁ। যিমান চেলৰ আমাৰ নেতাসকল আছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো বেছি দিন নাই, আপোনালোকৰ কেনেকুৱা ফলাফল হ'ব বুলি আপুনি ভাবে? চাওক, মই সেইটো ক'ব বিচাৰি, যোৱাকালি আমাৰ সন্মানীয় আমাৰ শ্ৰীযুত হাগ্ৰামা মহলাৰী ছাৰে কৈছে যে আমি সঁচাকৈ ৰাইজৰ মৰম আজি আমি পাবলৈ সক্ষম হৈছে আৰু চৰকাৰ গঠন কৰা 100%, কিন্তু কিমান পাব সেইটো তাৰমানে কোৱাটো ঠিক নহয় বুলি কৈছে। ময়ো সেইটোৱে ক'ম, চৰকাৰ গঠন কৰিব 100%, কিন্তু কিমান পাব সেইটো মোৰ কোৱাটো ঠিক নহ'ব। কিন্তু আমাৰ তাৰমানে ছিংগল চৰকাৰ গঠন কৰিব পাৰিব, সেইটো ৰাইজে আশীৰ্বাদ মোটামুটি দিবলৈ ৰাজি। কেতিয়া ইলেকশ্যন হ'ব সেইটো ৰখি আছে। জমদাৰ সমষ্টিত কি হ'ব আপোনালোকৰ? জুমদাৰ সমষ্টিয়ে আপোনালোকৰ নিশ্চয় ৰিপৰ্টাৰ হিচাপে অলপ হ'লেও গম পায়। গতিকে ৰিপৰ্টাৰ পৰা মই ফিডবেক পাই আছোঁ, ৰাইজৰ পৰা ফিডবেক পাই আছোঁ, ইণ্টেলেকশ্যন পৰা আমি ফিডবেক পাই আছোঁ, সকলো তাৰমানে এংগেলৰ পৰা আমি ফিডবেক পাই আছোঁ। এনেকেই তাৰমানে মৰম তাৰমানে দিবৰ কাৰণে ৰেডি হৈ আছে জুমদাৰ সমষ্টিয়ে। BPFৰ যিমান ছাপৰ্টাৰ আছে আৰু এনেকেই এবাৰ চাইলেণ্ট ভোট আহিব। গতিকে সেইটো ৰিজাল্ট এডভান্স ক'ব পাৰোঁ যে জুমদাৰ সমষ্টিৰ যিমান আমাৰ ভোটাৰ আছে তেখেতসকলে আজিৰ দিনত জয়ী হৈ আছে। BPFৰ মূল প্ৰতিনিধি কোন হ'ব বুলি ভাবে, কোন দল? সেইটো যেনেকৈ কৈ আছে আপোনাৰ ক'ব গ'লে তাৰমানে 1 নম্বৰটো BPF, 2 নম্বৰটো BJP, 3 নম্বৰটো আপোনাৰ UPPL। ঠিক তেনেকৈ তাতেও তেনেকৈ হৈ আছে। কিয়নো UPPLৰ কি হৈ আছে আপোনালোকৰ নিশ্চয় গম পায়, ৰাইজেও গম পায়, ভোটাৰ্ছেও গম পায়। সেইকাৰণে তেখেতসকলৰ তাৰমানে ওপৰত তাৰমানে আস্থাটো কমি গৈছে। তো গতিকে ইয়াত কাৰ লগত প্ৰতিনিধি হ'ব সেইটো তাৰমানে সোমায়েই হ'ব। কিন্তু মই ভাবিছোঁ মোৰ ইয়াত তাৰমানে তেনেকৈ তাৰমানে প্ৰতিনিধি তেনেকৈ নহ'ব, আৰামছে ওলাই যাব, যিহেতু চবে BPFৰ কাৰণে ভোট দিবলৈ ৰেডি হৈ আছে আমাৰ সন্মানীয় আমাৰ ভোটাৰসকল। চৰকাৰ গঠন কৰিব হ'লে 21টা লাগে, আপোনালোকে নিজে চবেই গম পায়, হয় না নহয়? এটা জিতাৰ পিছত কেনেকৈ চৰকাৰ হ'ব সেইটোতো তাৰমানে বাস্তৱত কেনেকৈ হ'ব, সেইটো মিনিংলেছ কথা। গতিকে তেখেতসকলে গম পাইছে যে এটা দুটাই জিতিব। এইটো কৈছে যে লাগত, আমাৰ হাগ্ৰামা মহলাৰী ছাৰে কৈছে লাগতহে জিতিব পাৰে। সেইকাৰণে তেখেতসকলে গম পায়, কিন্তু পাব্লিকত তাৰমানে ছাপৰ্টাৰবিলাকক অলপ উৎসাহ দিব লাগে। সেইকাৰণে এটা হ'লে চৰকাৰ হ'ব বুলি কৈছে। কিন্তু কেনেকৈ হ'ব, সম্ভৱেই নহয়। ঠিক আছে, আমি সেইটো মানি লৈছোঁ তেখেতসকলে চৰকাৰ হ'ব। কালি আমি পাব্লিকক অনুৰোধ কৰিছোঁ, সকলো যিমান BTC অঞ্চলৰ আমাৰ ৰাইজ আছে 40টা সমষ্টিৰ ভিতৰত এটা তেখেতসকলক জিতাই দিয়ক, বাকীটো BPFক জিতাই দিয়ক। মই সেইটোৱে কামনা কৰিছোঁ। চৰকাৰটো কাৰ হ'ব তাৰপিছত চাওক, হয় না নহয়? তেখেতসকলে এটা জিতাই দিয়ক, আমাক যিমান পাৰি জিতাই দিয়ক। আমাক 25টা লাগে, 30টা লাগে, যিখিনি ৰাইজে আমাক জিতাই দিয়ে ইমানখিনি আমাক লাগে, যিটো আমি চৰকাৰ গঠন কৰাৰ কাৰণে ৰেডি হৈ আছোঁ।